গুড মৰ্নিং নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰ পালোহি আশা কৰিছোঁ সকলো ভালে কুশলে আছে আজি একদম ধুনীয়াকৈ ৰ'দটো ওলাই আহিছে অৱশ্যে একদম ঠাণ্ডা দিনৰ ৰ'দটো ভাল লাগে ঠিকানে 6টা বাজি গ'ল 6টালৈকেহে শুম বুলি কৈছিলা 6টালৈকেহে শুম বুলি কৈছিলা 6টা বাজিও বহুত সময় হ'ল আৰু আজি সোনকালে মানে কাপোৰখিনি ধুই লৈছোঁ স্কুলো বন্ধ আছিল লাচিত দিৱস কাৰণে বন্ধ আছে সোমবাৰ ৰাতি ভিডিঅ' কোনদিনা আপোনালোকৰ ওচৰত পাইছে নাজানো আৰু এই বাতি এটাতে মই আপেল ডালিম আৰু কাবেলি বুট লৈ লৈছোঁ আৰু দুজনীয়ে এতিয়া ৰ'দতে বহি খাবলৈ বুলি লৈছোঁ আৰু এয়া বনাইছিলোঁ ফুলকবিৰ পকৰি ছোৱালীজনীয়ে খাই ভাল পায় দুপৰীয়া ভাতৰ লগত খাবলৈ বুলি বনাই দিছিলোঁ মই এতিয়া ওচৰৰ মানুহ এগৰাকী আহিব তেওঁৰ কাৰণে মানে এইখিনি বস্তুখিনি পেকিং কৰি আছোঁ তেওঁ অৰ্ডাৰ দি থোৱা আছিলে ব্লাউজ দিছে ব্লাউজ আছে এইখিনি ব্লাউজ মুঠতে 20টা ব্লাউজ 20টা তাৰপিছতে এইখিনি গেঞ্জি 12টা এনেকৈ পেকিং কৰিছোঁ এইবিলাক গেঞ্জি এনেকুৱাকৈ এইটো গোটেই পেকেটটো আৰু তাৰপিছতে 20টা আছে তাৰপিছতে এনেকুৱা মানে চাদৰ তেওঁ দুদিনমানৰ আগত 10খন নিলে এতিয়া আকৌ ৰবতে এইকেইখন দিছোঁ এনেকুৱা এইবিলাক চাদৰবিলাক গাড়ী দিয়ে মানে কাৰোবাৰ বিয়া আছে মানুহ এগৰাকীক তেওঁ ভনীয়েকক নেকি নিব মানে দিবগৈ আৰু মানে মোৰ পৰা নি দিবগৈ তাৰপিছতে বিয়া আছে তাৰপিছতে এইখিনি গেঞ্জি এনেকুৱা চাদৰ এইবিলাক প্ৰেজেণ্ট কৰিবলৈ কাৰণে গিফ্টৰ কাৰণে এইবিলাক লৈছে এখন ব্লেকত আছে একদম ব্লু আগতে নিলে 10খন নিলে আৰু এতিয়া 5খন আছে এতিয়া 5খন মুঠতে 15খন হৈছে আৰু মানে লাগিব বুলি কৈছেহে এতিয়া বোলো হ'ব এইখন লৈ যাওকচোন তাৰপিছত আকৌ লৈ যাব এইখিনি বস্তুখিনি এতিয়া কামখিনি কৰি আছোঁ এতিয়া এনেকুৱা টি-চাৰ্ট অৰ্ডাৰ কৰিছিলে এইটো তেওঁ আহিব ফোন কৰিছে অলপ পিছত গৈ আছোঁ বুলি নিবলৈ আহিব তাকে এইখিনি মানে ঠিক ঠাক কৰি থৈ দিছোঁ অকণমান আপোনালোকক আৰু দেখালোঁ কি কৰিছোঁ আজিৰ দিনটোতনো কি কৰিছোঁ তাকে অকণমান আপোনালোকক দেখালোঁ ঝলকটো আৰু কেতিয়াবা যদি আপোনালোককো দৰকাৰ হয় অৰ্ডাৰ কৰিব পাৰিব দেই আৰু মোৰ লগত কণ্টেক্ট কৰিব পাৰিব যদি এনেকুৱা মানে এখনকৈ কিন্তু নাপাব আৰু সৰহকৈ অৰ্ডাৰ কৰিব লাগিব তেতিয়া পাব মোৰ যিহেতু অনলাইন তেনেকৈ কাম কৰা নাই বহুত আগতে কৰিছিলোঁ দিছিলোঁ বিহুৰ সময়ত কেতিয়াবা মানুহবিলাকে বিচাৰে তেতিয়া দিওঁ এইগৰাকী সেইগৰাকী চিনাকি আৰু এনেকৈ এতিয়া অফলাইনতে কাম কৰি আছোঁ বহুত দিনৰ পৰা ভাল লাগিলে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে ইচ্ছা কৰিলে সন্ধিয়া সময়ত আৰু চাহ একাপ নাখালে সন্ধিয়াটো কিবা আধৰুৱা নিচিনা হৈ থাকে নহয় জানো কাৰণে লাল চাহ একাপ লগত আছিলে পকৰি আৰু চাটনি আজিৰ ভিডিঅ'টোৰ পৰা ইমানখিনিতে বিদায় ল'ব বিচাৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম যেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক আজিলৈ আহিছোঁ দেই বাই বাই